আজি আপোনালোকক আমি জনাব বিচাৰিছোঁ কিছুমান ৰিজাল্টৰ বিষয়ে। তাৰ আগত আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক জনাম আমি কিছুদিন পূৰ্বে এই সোণাৰীৰ ৰাইডঙীয়া বুলি প্লেচ এডোখৰত আমি ব্যৱহাৰ কৰিব দিছিলোঁ টি স্পেচিয়েল আদিত্য এগ্ৰ চায়েন্সৰ আৰু চেম্পিয়ন 7। আৰু ইয়াৰ আমি ৰিজাল্ট ল'বলৈ আহিছোঁ। আহি দেখিছোঁ বাগানখন যথেষ্ট ধুনীয়া হৈ আছে, তেওঁলোকে যথেষ্ট ধুনীয়াকৈ মেইনটেইনো কৰিছে, কোৱা মতে ব্যৱহাৰ কৰিছে। আজি আমি আমাৰ লগত উপস্থিত আছে, আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ। নমস্কাৰ। হয়, আপোনাৰ নামটো জনাব নেকি? মালতী মহান্তি। হয়, এই এৰিয়াটো সোণাৰী ৰাইডঙীয়া বুলিয়ে কয়। হয়, তো আপোনাক কিছুদিন পূৰ্বে আমি আমাৰ এই ভাগ্য আৰু ময়ো আহিছিলোঁ, আপোনাক আমাৰ আদিত্য এগ্ৰ চায়েন্সৰ টি স্পেচিয়েল আৰু চেম্পিয়ন মাৰিব দিছিলোঁ। এই দুটা দৰৱ মাৰি আপুনি কেনেকুৱা পাইছে? ভালেই হৈছে। হয়, উৎপাদন ভাল হৈছে। উৎপাদন ভাল হৈছে। পাতৰ কালাৰ কোৱালিটি কেনেকুৱা পাইছে? কোৱালিটি কালাৰ আহিছে। কালাৰ আহিছে। আৰু কিমান দিন মূৰে মূৰে মাৰে? মই 15 দিন 20 দিন। হয়, 15 দিন 20 দিনত মাৰিলেও মানে ভাল পাৰফৰ্ম আহিছে। হয়, তো কি ভাবে এইটো বস্তু মানে লাভ হৈছে বুলি ভাবে নেকি? লাভেই হৈছে। তো আমি খুৰীক ধন্যবাদ জনাইছোঁ। তেখেতে যিহেতু আমাৰ এই দুটা বস্তু ব্যৱহাৰ কৰিছিলে, টি স্পেচিয়েল আৰু চেম্পিয়ন 7, তেখেতৰ মতামত আপোনালোকে নিজে শুনিছে যে ইউজ কৰি ভাল পাইছে। আৰু তেখেতে সঘনাই নামাৰে যদিও ভাল পাত পাইছে, প্ৰডাকশ্যন পাইছে, কালাৰ কোৱালিটি গোটেইখিনি পাইছে। তো আমি জাষ্ট এটা ৰিজাল্ট হিচাপে আপোনালোকৰ ওচৰত তুলি ধৰিছোঁ যে যদি আপোনালোকেও ভাল উৎপাদন বিচাৰিছে, যিসকলে প্ৰত্যেক ৰাউণ্ডত দৰৱ ভাল বিচাৰে, তেওঁলোকে টি স্পেচিয়েল চেম্পিয়ন 7 ব্যৱহাৰ কৰক। আপোনালোকে যথেষ্ট ভাল উৎপাদন পাব। কাৰণ টি স্পেচিয়েল হৈছে আমাৰ গ্ৰোথ প্ৰমোটাৰ আৰু চেম্পিয়ন 7 হৈছে চিলেটেড ফৰ্মত থকা এটা মিক্স মাইক্ৰ' নিউট্ৰিশ্যন। মিক্স মাইক্ৰ' নিউট্ৰিশ্যনে কি কৰে, গছজোপাক আপোনাক শক্তি যোগান ধৰে আৰু ই গ্ৰোথ প্ৰমোটাৰৰ কাম কৰে। তেতিয়া আপোনাৰ প্ৰডাকশ্যন বা উৎপাদন দুয়োটাই ভাল হয়। তো যদি আপোনালোকে নিজৰ বাগানৰ উৎপাদন উন্নত কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ অনুৰোধ আপোনালোকৰ ওচৰত থাকিল, আপোনালোকে আমাৰ টি স্পেচিয়েল আৰু চেম্পিয়ন 7 ব্যৱহাৰ কৰক। আৰু যদি আপোনালোকে সোণাৰী অঞ্চলৰ কোনোবা এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আমাৰ ভাগ্যমণিক যোগাযোগ কৰিব পাৰে। ভাগ্যমণি বুঢ়াগোহাঁই, তেখেতৰ মোবাইল নাম্বাৰ আমি স্ক্ৰীণত দি দিম। আপোনালোকে তেখেতক যোগাযোগ কৰিব, যোগাযোগ কৰি এই দুটা সংগ্ৰহ কৰক, ব্যৱহাৰ কৰক। গোটেই প্ৰচেছ আমি জনাই দিম, আপোনালোকেও ভাল উৎপাদন কৰিব। ধন্যবাদ। জয় অসম, জয় আদিত্য এগ্ৰ চায়েন্স।